হেল্ল' বন্ধুসকল, কেনেকৈ আছে? আশা কৰিছোঁ ভালে হ'ব। আজি আপোনালোকক কোম্পানী দেখাম বুলি ভাবিছোঁ। আজি এটা কোম্পানীত আহিছোঁ। আহক বলক ভিডিঅ'টো শুৰু কৰিম। এয়া চাওক কোম্পানী, মোৰ পিছত আছে এইটো এক নম্বৰ আৰু আছে। এয়া চাওক মাল কেনেকৈ থৈছে। এয়া চাব পাৰে। এইটো কিবা কি বুলি কয়, জনচন বেবী পঞ্চ বুলি কয়। এইটো হাগিছ বনায়, বেবী পঞ্চ, বেবী কেটাৰ মানে যি হাগিছ হয়, পেম্পাছ বুলি কয়, এইটো বনায়। এইটো চাব পাৰে, বহুত আছে। ব্লগ চাম। এয়া মাল কেনেকৈ থয়, মাল দেখা পাইছোঁ। এয়া চাওক মাল কেনেকৈ থৈছে। দেখিছে? সেয়া বক্সত এনেকৈ থয় আৰু এনেকৈ ওপৰত থয় ৰেকত। লোকেশ্যন, ইয়াৰ লোকেশ্যন লিখা আছে। এনেকৈ থয় মাল। এইটো 2 নম্বৰ আৰু এনেকৈ 1 নম্বৰ 2 নম্বৰ কৰি বহুত আছে। এইটো দেখি পালে 2 নম্বৰ। এইটো হ'ল 3 নম্বৰ, এইটো 3 নম্বৰ। এনেকৈ কৰি মালটো ৰাখে মানে। এনেকৈ কৰি এনেকৈ সেইবিলাকত ৰাখে। ড্ৰাম বক্স এইবিলাক মাল থৈছে। ড্ৰাম বক্স বহুত বিভিন্ন ধৰণৰ মাল আহে মানে। এইবিলাক চব বিভিন্ন ধৰণৰ মাল এনেকৈ থয়। সেয়া 7 নম্বৰ, এইটো মোৰ পিছপিনে 7 নম্বৰ। তাৰপিছত এনেকৈ কৰি বহুত মানে এইটো 8 নম্বৰ, বহুত আছে। 10 নম্বৰলৈকে আছে। সেয়া চাওক, এইটো 8 নম্বৰ, এইটো 9 নম্বৰ, এয়া 10 নম্বৰ। এনেকুৱালৈকে মাল এনেকৈ থয়। সেয়া চাওক লোকেশ্যনৰ মাল কেনেকৈ থৈছে, কিমান ওপৰলৈকে। সেইটো গাড়ীৰ লগত উঠাই, ফৰ ক্লিপ বুলি কয়, ফৰ ক্লিপ লগত উঠাই আছে। কিমান ধৰণৰ মাল আহি আছে, দেখিছে? এনেকুৱা মাল ৰাখে, এনেকুৱা লোকেশ্যনৰ মাল ৰাখে। আমি এনেকৈ কোম্পানীৰ কাম কৰোঁ। এনেকৈ ডগত আহিব, ইয়াত এনেকৈ গাড়ী লাগে, ইয়াতে গাড়ী খালী, ইয়াত ডগ আছে। ইয়াত এনেকৈ ইয়াত গাড়ী লাগে, ইয়াৰ পৰা মাল খালী কৰে। বাহিৰৰ লোকেশ্যনটো চাওক কেনেকৈ আছে। বাহিৰৰ লোকেশ্যনটো এনেকৈ চাই পাব। এয়া চাওক, এইটো কোম্পানী কিমান ডাঙৰ কোম্পানী চাওক। এইটো বাহিৰৰ লোকেশ্যন। এইকেইটা ডাব্বা হয়, কেনেৰা ডাব্বা। এইবিলাকত মাল আহে, এয়া চাওক, কিমান ধাপি মাৰি থৈছে। এইবিলাক ডাব্বা মাল আনে এইবিলাকত। সেয়া চাওক বাহিৰৰ লোকেশ্যন। আৰু গেটৰ বাহিৰৰ লোকেশ্যন দেখাম বাৰু আপোনালোকে। এইটো চাওক, এইটো আগফালৰ এইপিনে গাড়ী লাগে এইবিলাকত। চাওক ডাব্বা, কেণ্টেনাৰ ডাব্বা, এইবিলাকত মাল আহে। সেয়া চাওক কিমান ডাব্বা, এইবিলাকত মাল ৰখায়। সেয়া চাওক কেণ্টেনাৰ ডাব্বাই ডাব্বা, এইবিলাক পূৰা মাল এইবিলাকত। এইটো বাহিৰৰ লোকেশ্যনটো চাওক। সেয়াই এইটো গেটটো, গাড়ী সোমাই যোৱা অহা যোৱা। সেয়া চাওক গেট চাওক, এইটো বাহিৰৰ ৰাস্তা। চাওক দেখিলে ৰাস্তা, বাহিৰৰ লোকেশ্যন। এয়া কিমান ধুনীয়া লোকেশ্যন। চালে চাওক, আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। আশা কৰিছোঁ লাইক ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিলে।